নমস্কাৰ ADR গ্ৰেড 4 আৰু আসাম পুলিচৰ উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আপোনালোকৰ কিমানটা কুৱেশ্যন শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, অসমীয়া ভাষাক কেতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 3 অক্টোবৰ 2024। এইটো যোৱাকালি খবৰ। কেন্দ্ৰীয় চৰকাৰে 3 অক্টোবৰ তাৰিখে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী কি আছিল? ইয়াত অপশ্যন দিয়া আছে গুৱাহাটী, যোৰহাট, ধুবুৰী আৰু শদিয়া। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন ডি শদিয়া। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত আছে? ইয়াত অপশ্যন দিয়া হৈছে কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ আৰু যোৰহাট। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং। নেক্সট কুৱেশ্যনটো সুধিছে ৰক্তচাপ কোন গ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি অধিবৃক্ক। ৰক্তচাপ অধিবৃক্ক গ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত অপশ্যন দিয়া হৈছে নৰেন্দ্ৰ মোদী, ৰাজীৱ গান্ধী, জৱাহৰলাল নেহেৰু আৰু গোপীনাথ বৰদলৈ। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন বি ৰাজীৱ গান্ধী। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী কোনটো? ইয়াত অপশ্যন দিয়া হৈছে মিচিং, চুতীয়া, কছাৰী আৰু বড়ো। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন ডি বড়ো। বড়োসকল হৈছে অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে স্কাৰ্ভি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? ইয়াত অপশ্যন দিয়া হৈছে ভিটামিন এ, ভিটামিন ডি, ভিটামিন B1 আৰু ভিটামিন চি। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়। নেক্সট কুৱেশ্যনটো সুধিছে মহেঞ্জোদাৰো কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত অপশ্যন দিয়া হৈছে সিন্ধু, ব্ৰহ্মপুত্ৰ, গংগা আৰু দিখৌ। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ সিন্ধু। মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে জুবিন গাৰ্গক সূৰ্যকণ্ঠ উপাধি কেতিয়া প্ৰদান কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 9 মাৰ্চ 2024। অৰ্থাৎ 9 মাৰ্চ 2024 জুবিন গাৰ্গক সূৰ্যকণ্ঠ উপাধিটো প্ৰদান কৰা হৈছিল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে সৌৰজগতৰ সকলোতকৈ শীতল গ্ৰহ কোনটো? ইয়াত অপশ্যন দিয়া হৈছে শুক্ৰ, পৃথিৱী, নেপচুন আৰু ইউৰেনাছ। এই কুৱেশ্যনটোত বহুতৰে কনফিউজন হয়, বহুতে নেপচুন বুলি ভাবে, কিন্তু আচলতে ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ইউৰেনাছ।